কৃষ্ণ। আজি আমাৰ ভাওনা আছে ঢিঙত। ঢিং মানে নগাঁও ঢিঙত। আমি ঢিঙলৈ বুলি আমাৰ যাত্ৰা আমি আৰম্ভ কৰিলোঁ। আমি গৈ গৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পালোহি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পাহাৰ পৰ্বত সকলো ধৰণৰ শোভা সৌন্দৰ্য আমি দৰ্শন কৰিলোঁ। ৰ'ব, বাটতে আহি পাই দেখিলোঁ কেইটামান সোণালী বান্দৰ। বান্দৰকেইটি দেখি আমি গাড়ীৰ পৰা নামি আহিলোঁ। আহি অকণমান ভিডিঅ' প্ৰস্তুত কৰিলোঁ। ইমান সুন্দৰকৈ সিহঁতি গছৰ ডালত খেলি আছে। আমি আকৌ আমাৰ গন্তব্যস্থানলৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। গৈ পাই দেখিলোঁ পাহাৰ পৰ্বত দলং নদ নদী সকলো ধৰণৰ প্ৰাকৃতিক শোভা সৌন্দৰ্য আমি আকৌ দৰ্শন কৰিলোঁ। ইমান সুন্দৰ আমাৰ কাজিৰঙাখন। আমি লাহে লাহে আমাৰ গন্তব্যস্থানলৈ আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। ৰ'ব, এইখন আকৌ বটদ্ৰৱা থানৰ মূল তোৰণ। আমি ভাওনা ঘৰলৈ আকৌ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। দেখিছোঁ আমি ভাওনা ঘৰলৈ সোমাই আহিলোঁ। আমি অহা পলম হোৱা দেখি গানিকাযোৰা আৰম্ভ কৰি দিলে। ইফালে আমাৰ গ্ৰীণ ৰুমত সোমাই আমি আমাৰ ৰূপসজ্জাৰ কাম আমি আৰম্ভ কৰিলোঁ। ইফালে আমাৰ চানু গাই, ইফালে সৌৰভ ককাইদেউ, উজ্জ্বল ককাইদেউ আমাৰ মেকআপ আৰম্ভ কৰি দিলে। ইফালে ময়ো মেকআপত বহি দিলোঁ। আমি অকণমান ভিডিঅ' ভাওনাৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম, চাই থাকিব। আজি ভাওনা ভাগি ইমানতে অন্ত পৰিল। ৰ'ব, নাটভাগী আকৌ নাম ক'বলৈ পাহৰিয়ে গৈছিলোঁ। নাটভাগীৰ নাম হ'ল সুযোগ্য ৰজাৰ ধৰ্ম পৰীক্ষা। আমি আকৌ ঘৰমুৱা হ'লোঁ। ঘৰমুৱা হৈ পথত দেখিলোঁ কেইটামান হাতীয়ে কি সুন্দৰকৈ খেলি আছে। আমি অকণমান সময় উপভোগ কৰিলোঁ। আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পৰিল।